হাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল বাৰু। তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে, মই আপোনালোকৰ মাজত লৈ আহিছোঁ নেপালী ষ্টাইলৰ চামৰে ভাত আৰু বিলাহী চাটনি। আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যিসকলে মোৰ নতুনকৈ চাই আছে ভিডিঅ'টো, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই মাজে মাজে ৰেচিপি আৰু ব্লগ দিবলৈ চেষ্টা কৰোঁ, দিওঁ। তো আশা কৰোঁ আজিৰ এই ৰেচিপিটো চাই নিশ্চয় ভাল পাব। আৰু আপোনালোকে চাগে শুনিছেও চাগে চামৰে ভাত নেপালী লোকসকলে খায়। যিহেতু মই বনাই খাওঁ জানো কাৰণে আপোনালোকৰ আগত আগবঢ়ালোঁ। তো বেছি কথা নকওঁ, বলক ৰেচিপিলৈ আগবাঢ়ো, নহয় জানো? চামৰে ভাত বনাবৰ কাৰণে পোনপ্ৰথমে আপোনালোকে চাউলখিনি ধুনীয়াকৈ ধুই মেলি লৈ 10-15 মিনিট আগতে তিয়াই ৰাখিব লাগিব। ইয়াত মই নৰ্মেল চাউল লৈছোঁ, আপোনালোকে বাচমতি চাউলো ব্যৱহাৰ কৰিব পাৰে। চাউলখিনি কোমলি যোৱালৈকে ভাবিলোঁ চাটনিখিনি যোগাৰ কৰি লওঁ। তো ইয়াত চাটনিৰ কাৰণে মই লৈছোঁ বিলাহী 2টা, জলকীয়া 6-7টামান, নহৰু কেইফুটামান আৰু আদা এটুকুৰ। তো এতিয়া এইখিনি ধুনীয়াকৈ বিলাহীখিনি কাটি কৰি ল'ম আৰু মিক্সি জাৰ এটাত ধুনীয়াকৈ গোটেইখিনি দি পেলাই পিচি ল'ম। আৰু প্ৰয়োজন অনুসৰি নিমখ। তো এচাত মই ধুনীয়াকৈ পিচি মেলি ল'লোঁ। এই চাটনিটো খাবলৈ বৰ ধুনীয়া হয়, বিশেষকৈ চামৰে ভাতৰ লগত ধুনীয়া হয়। তো এয়া হৈ গ'ল। তাৰপিছত মোৰ চাউলখিনি কোমলি হৈ গ'ল। এতিয়া চামৰে ভাতৰ কাৰণে মই লৈছোঁ এতিয়া 2টা পিঁয়াজ আৰু 3টা কেঁচা জলকীয়া। চাউলখিনি এতিয়া মই ধুনীয়াকৈ টুকি মেলি ল'ম। তো এয়া মই চাউলখিনি ধুনীয়াকৈ টুকি মেলি ল'লোঁ। তাৰপিছত পিঁয়াজ 2টাও ধুনীয়াকৈ কাটি ল'লোঁ আৰু জলকীয়াকেইটাও ধুনীয়াকৈ মাজে মাজে ফালি ল'লোঁ। তো এতিয়া মই এয়া গেছত উঠাই দিছোঁ কেৰাহীটো গৰম হোৱাৰ লগে লগে মই দিম ইয়াত এতিয়া প্ৰয়োজন অনুসৰি মিঠাতেল। যিহেতু চামৰে ভাতত মিঠাতেলেই দিওঁ, কাৰণ ঘিউ ইমান ব্যৱহাৰ কৰিব নোৱাৰি। তো এয়া চাওক, চামৰে ভাত খোৱাৰ লগে লগে মিঠাতেলটো সৰহকৈ একচুৱেলি লাগিব। তেল যদি সৰহকৈ নিদিয়ে আপোনালোকে চামৰে ভাতটো খাই একেবাৰে ভাল নাপাব। তেল সৰহকৈ দিবই লাগিব। চামৰে ভাতত ক'বলৈ গ'লে মেইন তেলেই। তাৰপিছত তেলটো গৰম হোৱাৰ লগে লগে মই দিম এতিয়া কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি। তো পিঁয়াজখিনি এতিয়া মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তো ইয়াত এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। তাৰপিছতে ইয়াত দিম এতিয়া মই তেলতে হালধি। আৰু যিহেতু চামৰে ভাত হালধীয়াই হয়, হালধিটো দিবই লাগিব। হালধি নিদিলে চামৰে ভাত আৰু গোটেই চামৰে ভাত হৈ নাথাকেগৈ, কাৰণ হালধীয়া কালাৰ বুলি ক'লেই চামৰে ভাত আৰু এইটো। তো এতিয়া মই হালধিখিনি দি পেলাই ধুনীয়াকৈ আকৌ এবাৰ লৰাই মেলি ল'ম। তো ইয়াত মোৰ এয়া চাওক পিঁয়াজ আৰু হালধিখিনি ধুনীয়াকৈ ভাজা মেলা হৈ গৈছে। এতিয়া ইয়াত দিম মই এয়া টুকি লৈ থোৱা চাউলখিনি। এতিয়া মই ধুনীয়াকৈ দি ল'ম, দি পেলাই ধুনীয়াকৈ লৰাই মেলি ল'ম। তো এইখিনি ধুনীয়াকৈ এটা লৰাই যিখিনি চাউলত এক্সট্ৰা পানী ৰাখি সেইখিনিও মই ধুনীয়াকৈ শুকুৱাই ল'ম। দেখিছেনে আপোনালোকে এচাক পানীখিনি অলৰেডি শুকাই গৈছেগৈ। এতিয়া ইয়াত দিম মই এতিয়া সোৱাদ অনুসৰি নিমখটো আৰু হালধিটো চামৰে ভাতত দিবই লাগিব। যিহেতু আগতেও ক'লোঁ আপোনাক হালধিৰ কথাটো, নিমখ, এই দুটা বস্তু চামৰে ভাত বুলি ক'লে দিবই লাগিব, নহ'লে চামৰে ভাতৰ খোৱা কোনো মানে কাম নাই আৰু। তো দেখিছে এচাক পূৰা জোৰা হৈ গৈছে ভাজি ক'বলৈ গ'লে এইটো পোলাওৰ দৰেই হয়। তো এয়া দেখিছে আপুনি লৰাওঁতে গম পাই গৈছে চাগে এচাক ধুনীয়াকৈ কি ধুনীয়াকৈ শুকাই গৈছে, কেৰাহীত লাগিয়ে ধৰা নাই, একদম আহি গৈছেগৈ। তো এতিয়া মই দিম ইয়াত এতিয়া প্ৰয়োজন অনুসৰি পানী। তো এয়া মই পানীখিনি দি ল'ম। পানী যিহেতু আগতে চাউলখিনি কোমলাই ৰখা হৈছিল, সেইকাৰণে বিশেষ পানীৰ প্ৰয়োজন নাথাকে। আপোনালোকে চাউলটো যিমানটোত হৈছে তাতকৈ অকণমান ½ আঙুলমান পানী দিলেই হৈ যাব। যিহেতু
আগতে কোমলৈ ৰখাৰ কাৰণে বিশেষ পানীৰ প্ৰয়োজন ইয়াত নাথাকে। তো এতিয়া পানীটো দি মেলি লৈ ধুনীয়াকৈ মই আকৌ এবাৰ হেতাৰে লৰাই মেলি ল'ম আৰু উতলিবলৈ ৰাখি দিম। চাওক, তো চাওক প্ৰথম উতলটো আহিছে আৰু প্ৰথম উতলটো আহিলে আপোনালোকে আকৌ লৰাই মেলি দিব। যিহেতু মই কেৰাহীত বনাইছোঁ, আপোনালোকে ইয়াত এটা কথা কওঁ, আপোনালোকে কুকাৰতো বনাব পাৰে, একো কথা নাই যে অকল কেৰাহীতে বনালেহে হয়। কুকাৰত যেনেকৈ পোলাও বনায় তেনেকৈ বনাবও পাৰে। আৰু যিহেতু মই কেৰাহীত বনাই ভাল পাওঁ, কেৰাহীতে কিদৰে বনায়ো খাব পাৰি, মই তাকে আপোনালোকক দেখুৱালোঁ। তো চাওক পূৰা উতল আহি গৈছে আৰু উতল আহি থাকোঁতে আপোনালোকে লৰাই মেলি ল'ব, নহ'লে তলত লাগি যাব পাৰে। এতিয়া কিন্তু গেছটো পূৰা আপোনালোকে হাই ফ্লেমত ৰাখিব, পূৰা একদম কয় ন বকবককৈ একদম উতলিবলৈ দিব। তো চাওক উতল আহি পানীখিনি শুকাই গৈছে নহয় জানো। তো এইটোতো এনেকুৱা নহয় যে কুকাৰত ধৰক চিটিটো মাৰিলে ভাতখিনি সিজি যায়, কিন্তু কেৰাহীটো হয়তো প্ৰচেছত নহ'ব। তো এতিয়া মোক দেখিছে আপোনালোকে অকণ পানী আছেই দেখিছেনে, একেবাৰে শুকাবলৈও নিদিব। অকণমান পানীটো থাকোঁতে আপোনালোকে দেখিছে চাওক কিনাৰে কিনাৰে অকণ পানী আছে ইয়াত। সেইটো ষ্টেজতে আপোনালোকে কি কৰিব, ধুনীয়াকৈ লৰাই মেলি লৈ পানী দেখিছেনে এইটো চাওক অকণকৈ উতল দেখি আছে। এইটো হৈছে আপোনালোকে কি কৰিব, ধুনীয়াকৈ লৰাই মেলি লৈ এতিয়া গেছৰ ফ্লেমটো আপোনালোকে একেবাৰে কমাই ৰাখিব। একেবাৰে ল' ফ্লেমত যিমানটোলৈকে ল' কৰিব পাৰি গেছটো সিমানটোলৈকে ৰাখি আপোনালোকে ঢাকনটো মাৰি দিব, কাৰণ এইটো ঢাকোন মাৰি কাপত সিজাব লাগিব। তো মই ঢাকনটো মাৰি দিলোঁ। তো এতিয়া আকৌ এবাৰ ঢাকনটো আঁতৰাই ভাতখিনি যিহেতু 5 মিনিটমান মই ঢাকিলোঁ, এইটো প্ৰথমটো ঢাকি লৈ পেলাই আকৌ ঢাকনটো এৰুৱাই লৈ কি কৰিব আপোনালোকে, যিহেতু ওপৰৰ লেয়াৰখিনি যেনেকৈ মই দেখাইছোঁ তেনেকৈ আপোনালোকে ধুনীয়াকৈ হেতাৰে এনেকৈ ওপৰতো তলটো ওপৰ কৰি এনেকৈ লুটিয়াই দিব। আকৌ লুটিয়াই লৈ ধুনীয়াকৈ আপোনালোকে লৰাই মেলি লৈ আকৌ ঢাকনাটো মাৰি ৰাখিব। তো ইয়াত আপোনালোকক মই দেখুৱাই দিছোঁ, চাওক মই কিমান ল' ফ্লেমত ৰাখিছোঁ, কাৰণ যদি ইয়াত হাই কৰিলে ভাতখিনি জ্বলি যাব আৰু ভাতো নিসিজিব, যিহেতু এইটো কুকাৰত বনোৱা নিচিনা নহয়। তো আকৌ এতিয়ালৈকে মই দুবাৰ ঢাকিলোঁ, এইটো 3বাৰত এতিয়া কি কৰিব, এতিয়া গোটেইখিনি একে তলৰ পৰা গোটেইখিনি লৰাই দিব। এতিয়া আকৌ এবাৰ লাষ্ট প্ৰচেছটো এইটো, গোটেইখিনি আপোনালোকে মিলাই দিব, তলৰ পৰা ওপৰলৈকে ধুনীয়াকৈ একদম হেতাৰে লৰাই পেলাই মিলাই লৈ হেৰি কৰিব। ক'বলৈ গ'লে অলৰেডি সিজিয়ে গ'ল ভাতখিনি। এতিয়া চাওক এটা হৈ আছে, চাওক লাগি ধৰা নাই, যিহেতু পানী কমাই দিব লাগিব। এইটো একেবাৰে আপোনালোকক ক'লোঁ নহয় পোলাও বনোৱাৰ দৰে। তো চাওক যোৱা পূৰা হৈ গৈছেগৈ। আৰু চামৰে ভাত এনেকৈ খায়েই ভাল লাগে, পেনপেনীয়া খাই ভাল নালাগে। তো মোৰ চামৰে ভাত বনাই হৈয়ে গ'ল। তো এতিয়া মই ধুনীয়াকৈ প্লেট এখনত আপোনালোকৰ আগত উলিয়াই দিছোঁ, আৰু লগত কেঁচা বিলাহী চাটনি। আৰু আপোনালোকে যদি চামৰে ভাতখিনি বনাই খায় তেনেহ'লে এই চাটনিটো নিশ্চয় আপোনালোকে বনাব। একদম চাটনিটো ইমানেই ভাল লাগে খাই চামৰে ভাতৰ লগত। আৰু বহুতো কিবাকিবি আলু ভাজি এইবোৰতো খাব পাৰি, কিন্তু মই আপোনালোকৰ আগত একেবাৰে চিম্পুলকৈ বনাই দেখুৱাইছোঁ। এনেকৈয়ে খায়ো খুব ভাল লাগে, মই এনেকৈয়ে বনাই খাওঁ কাৰণে আপোনালোকক এনেকৈয়ে দেখুৱাইছোঁ। তো চাওক এই চাটনিটো আপোনালোকে কিন্তু ট্ৰাই কৰিব, খুব ভাল লাগে দেই। তো আজিলৈ ইমানেই, আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পালে।